ছাৰ ইয়াক এৰেষ্ট কৰি লৈ ব'লক হ'ব ছাৰ মোক এৰেষ্ট কৰিবি নোৱাৰ মই আৰু দুদিনত ওলাই আহিম চাই থাকিবি মই আগতেই কৈছিলোঁ যে মই বহুত ওপৰৰ মাল একো কৰিব নোৱাৰ তহঁতে মোক একো কৰিব নোৱাৰ মই হাৰি যাম জীৱনে আৰু এটা সুযোগ দিছে মোক তই ভাবিছ নেকি তোক আৰু হাৰি যাব দিম মই য়েছ পিষ্টলটো ছাৰ পিষ্টলটো হে দোস্ত এটা ভাল খবৰ যিজন ড্ৰাগ মাফিয়াক আৰক্ষীয়ে দিন ৰাতি একাকাৰ কৰি বিচাৰি আছিল অৱশেষত আৰক্ষীৰ জালত পৰিল সেই ড্ৰাগ মাফিয়াজন আৰু সেল্ফ ডিফেন্সৰ কাৰণে আৰক্ষীলৈ গুলী চলোৱাত আৰক্ষী অংশুমানৰ হাতত সেই ড্ৰাগ মাফিয়াজনৰ এনকাউণ্টাৰ হ'ল হয় সেইজন ড্ৰাগ মাফিয়া আছিল ৰাণা তো চেলুট অসম আৰক্ষী সেইকাৰণে এটা ভাল খবৰ আজি ইমান দিন ধৰি পুলিচে দিন ৰাতি একাকাৰ কৰি যিজন ড্ৰাগ মাফিয়াক বিচাৰি আছিল অৱশেষত আৰক্ষীৰ জালত পৰি সেই ড্ৰাগ মাফিয়াজন আৰক্ষীক সেল্ফ ডিফেন্সৰ কাৰণে গুলী চলোৱাত আৰক্ষী জোৱান অংশুমানৰ হাতত তেখেতৰ এনকাউণ্টাৰ হয় আৰু আপোনালোকে ঠিকেই শুনিছে সেইজন ড্ৰাগ মাফিয়াৰ নামেই হৈছে ৰাণা এইবোৰক আচলতে সেল্ফ ডিফেন্সৰ বাবে নহয় ডাইৰেক্ট মাৰিয়ে দিব লাগে কাৰণ ইহঁতৰ বাবে আমাৰ নৱপ্ৰজন্মৰ কিছু সংখ্যক ধ্বংসৰ দিশত আগবাঢ়ি গৈ আছে আৰু ইয়াৰ প্ৰভাৱ আমাৰ ছাত্ৰ সমাজতো পৰে যাৰ বাবে বহুত ল'ৰা ছোৱালীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হয় অসম আৰক্ষীৰ এই ষ্টিং অপাৰেশ্যনটোক আমি সঁচাই চেলুট কৰিছোঁ